ৰজা ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন, কৃষ্ণৰ উত্তৰ। ৰাজসিংহাসনত বহি থাকোঁতে এদিন বিদুৰক ধৃতৰাষ্ট্ৰই ক'লে, বিদুৰ, মোৰ মনত শান্তি নাই। যদিও মই হস্তিনাপুৰৰ এজন শক্তিশালী ৰজা হৈও মই চকুৰে নেদেখোঁ। ৰাজ্যখনৰ একো বস্তু দেখা নাপাওঁ। এইটোৱে মোৰ মনৰ বহুত দুখ। কিয় মই জন্মৰে পৰা অন্ধ হ'লো? ৰজা হৈও চকুৰে একো দেখা নাপাওঁ। কি পাপ কৰিছিলোঁ মই? বিদুৰে তেতিয়া ধৃতৰাষ্ট্ৰ ৰজাক কৈছিল, মহাৰাজ, আপুনি কিয় অন্ধ হৈ চকুৰে নেদেখে? এই কথা কৃষ্ণক সুধিলে আপোনাক কৃষ্ণই ক'ব পাৰিব। কাৰণ কৃষ্ণৰ বাহিৰে জনা শুনা সৰ্বজ্ঞানী লোক এই বিশ্ব ব্ৰহ্মাণ্ডত আন কোনো নাই। বিদুৰৰ কথা মতে কৌৰৱসকলৰ পিতৃ ৰজা ধৃতৰাষ্ট্ৰই কৃষ্ণক এদিন কাষলৈ মাতি আনি সুধিলে, কৃষ্ণ, তুমি মোৰ ল'ৰাৰ নিচিনা। তুমি বহু কথা জানা, বহু কথা বুজা। তোমাৰ বুদ্ধিও অতিকৈ চতুৰ বুলি সকলোৱে কয়। বাৰু আজি তুমি মোক এটা কথা কোৱাচোন, মই কিয় জন্মৰে পৰা অন্ধ হৈ থাকিলোঁ? কি পাপৰ ফলত মই জন্মান্ধ হ'বলগীয়া হ'ল, যিটোৰ কাৰণে মই সকলো থাকিও দিনবোৰ দুখত পাৰ কৰিব লগা হৈছে? মোৰ এই জন্মৰ আগৰ 7টা জন্মলৈ ভালদৰে মনত আছে। মই কোনো পাপ কাম কৰা নাই, কাৰো অন্যায় কৰা নাই। মোৰ 100 পুত্ৰ থাকিও ৰজা হৈও মই চকুৰে নেদেখোঁ। এইটো মোৰ বৰ দুখ। কিয় মই জন্মান্ধ হ'লো? কৃষ্ণই তেতিয়া হাঁহি মাৰি ৰজা ধৃতৰাষ্ট্ৰক কৈছিল, হে পিতৃতুল্য মান্যবৰ, আপোনাৰ বাবে ময়ো দুখ অনুভৱ কৰোঁ। আপুনি হস্তিনাপুৰৰ শক্তিশালী ৰজা। 100 পুত্ৰ আপোনাৰ শক্তিও একুৰি হাতীৰ ওপৰত। কিন্তু আপুনি অন্ধ। কৰ্মফল খণ্ডন নাযায়, সেই কথা ধৰ্মশাস্ত্ৰই কয়। হে মহামান্য ৰজা, আপোনাৰ 7ম জনমলৈ মনত আছে। আপুনি ঠিকে কৈছে। আপুনি কোনো পাপ কাম কৰা নাই, কোনো অধৰ্ম কৰা নাই। কিন্তু 8ম জনমটো আপোনাৰ মনত আছেনে? 8ম জনমটো মোৰ মনত
নাই, ধৃতৰাষ্ট্ৰই কৃষ্ণক ক'লে। কৃষ্ণই তেতিয়া কৈছিল, অষ্টম জনমটো আছিল আপোনাৰ বাবে অভিশপ্ত। নিজে কৰা ভুলৰ অভিশাপ। আপুনি পাপ কাম কৰিছিল। পাপ কাম কৰাৰ বাবেই আপুনি পাহৰি গৈছে। সপ্তম জনমলৈ আপুনি শুদ্ধ পথত থকা কাৰণে সকলো মনত আছে। অষ্টম জনমত কৰা পাপৰ ফলত অষ্টম জনমৰ সকলো কথা পাহৰি গৈছে। অষ্টম জনমত আপুনি এজন অতি শক্তিশালী ৰজা হৈও চিকাৰ কৰি ঘূৰি ফুৰিছিল। ৰজা হৈ বেধৰ কাম কৰিছিল। জীৱ-জন্তু, চৰাই-চিৰিকটি হত্যা কৰি আনন্দ লভিছিল। ধনুশৰেৰে চৰাইবোৰক আক্ৰমণ কৰি আধা মৰা অৱস্থাত চৰাইবোৰক দুচকুৰে বিন্ধাই ৰছীৰে ওলমাই লৈছিল। সেই কাম কৰি আপুনি আনন্দ পাইছিল। অৰ্ধমৃত চৰাইবোৰক দুচকুৰে বিন্ধাই লোৱা কামত চৰাইবোৰৰ অভিশাপত আপুনি অভিশপ্ত হৈ এই জন্মত অন্ধ হৈ কৰ্মফল ভুগিব লগা হৈছে। কৰ্মৰ ফল খণ্ডন কৰিছে। আপুনি দুখ কৰি লাভ নাই। এয়া আপোনাৰ কৰ্মফল। অষ্টম জন্মৰ পাপৰ প্ৰায়শ্চিত্ত। ৰজা হ'লেই শক্তি থাকিলে শক্তিক আনন্দৰ নামত অপব্যৱহাৰ অনাদৰ কৰিব নাপায়। সেই কথা সকলোৱে জনা উচিত। কৃষ্ণই কথাখিনি কৈ গুচি গৈছিল। ধৃতৰাষ্ট্ৰই নিজৰ ভুল বুজিছিল যদিও সেই ভুল সংশোধন কৰাৰ উপায় নাছিল।